ডিৰেক্টৰ BTC আমাৰ BTC বা BTR অলৰেডি টোটেল 5খন ডিষ্ট্ৰিক্ট আছে। সেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। অসম চৰকাৰৰ নেতৃত্বত আৰু BTC গভৰ্ণমেণ্টৰ নেতৃত্বত বৰ্তমান হেল্থ ডিপাৰ্টমেণ্ট বা হেল্থ ডেলিভাৰী ছিষ্টেম খুব এটা গতি এটা লৈছে। আপোনালোকে নিশ্চয় গম পাইছে, বহুত চিভিল ৱৰ্ক চলি আছে, বহুত ষ্ট্ৰাকচাৰৰ কাম চলি আছে। গতিকে আমি BTRতো আমি খুব আশা কৰোঁ যে BTRও অসমৰ অন্য ডিষ্ট্ৰিক্টৰ লগতে BTR ডিষ্ট্ৰিক্ট এখনো পিছ পৰি থকা নাই, যথেষ্ট কাম এটা চলি আছে। আৰু আমাৰ টোটেল BTRত এতিয়ালৈ আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে একোখনকৈ চিভিল হস্পিটেল আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এখন চাব ডিভিজনেল চিভিল হস্পিটেলো আছে, SGCH বুলি আমি কওঁ। গতিকে তেনেকৈ ষ্ট্ৰাকচাৰৰ লগতে আৰু টোটেল আমাৰ ইয়াতে নৰ্মেল অৱস্থাটো হ'ল BTRত বা কোকৰাঝাৰত যদি চোৱা যায় 570 আমি বেডৰ কেপাচিটি আমাৰ আছে, আৰু হোল BTRত 1696 কেপাচিটি আছে। গতিকে আমি এই ষ্ট্ৰেন্থত BTRত আমি হেল্থ ডিপাৰ্টমেণ্টে যথেষ্ট সেই ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ আমি বহুত আমি জাষ্ট টু ফাইট এগেইনষ্ট দ্য চিটুৱেশ্যন আমি এবল। গতিকে এইটো ভাবিব নালাগে যে BTR পিছ পৰি আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'ব খুজিছোঁ ইন দ্য BTR ডিষ্ট্ৰিক্ট, স্পেচিয়েলি BTR ডিষ্ট্ৰিক্টটো আপোনালোকে জানে এখন হৈছে এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত এখন লাইন আপ আছে। হোল নৰ্থ পাৰ্ট অফ দ্য BTR ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, আৰু পূব ছাইডত আপোনাৰ অৰুণাচলৰ লগত অলপ বৰ্ডাৰ আছে ইণ্টাৰ ষ্টেট, আৰু পশ্চিম ছাইডত আমাৰ ইভেন ৱেষ্ট বেংগলৰ লগতো বৰ্ডাৰ আছে। আমি ইয়াত আহি যেতিয়া এই চৰকাৰ খুব ডাইনেমিক আমাৰ CM ছাৰে প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ EM অৰুপ কুমাৰ দে ছাৰে আমাৰ নেতৃত্বত আমাৰ এটা গাইডেঞ্চ দিছে। আমি ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে আমি প্লেন কৰিছোঁ। আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বিশেষ কৰি কি ভূটানৰ লগত আমি 6টা বিভিন্ন গেটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে আমি প্লেন কৰিছোঁ। তাৰে ভিতৰত হৈছে কি আমি ভৈৰৱকুণ্ড গেট আছে, মোষ্ট ইষ্ট পাৰ্ট ভৈৰৱকুণ্ড গেট। তাৰপিছত আমাৰ এটা আছে চামৰাং গেট এটা আছে, তাতো আমি এখন হস্পিটেল বনোৱাৰ কাৰণে এটা আমাৰ প্ৰস্তুতি আছে। অহা 3 বছৰৰ ভিতৰত আমাৰ সেই প্ৰস্তুতিবিলাক আমি আগুৱাই লৈ যাম। থাৰ্ড হৈছে দৰংগা মেলা, তাত আমাৰ হেল্থ এণ্ড ৱেলনেছ ক্লিনিক এখন আছে, দৰংগা মেলা গেট। ফ'ৰ্থ হৈছে এইটো নাংলাম গেট বুলি কয়, এইটো পানবাং, এই ভূটান কাউণ্টাৰ পৰা পানবাং বুলি এখন জেগা তাত। তাৰপিছত চিৰাং ডিষ্ট্ৰিক্টৰ লগত লাগি থকা আমি গেলেপুতো এখন গেট আছে, সেই গেটতো আমি তাত এখন মিনি PG খুবেই প্ৰয়োজন। আৰু 7 নম্বৰ হৈছে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমাৰ সৰলপাৰা। এইকেইখনো আমাৰ এইকাৰণেই প্ৰয়োজন কাৰণ এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়, প্লাছ আমাৰ ক্ৰছ বৰ্ডাৰ মেলেৰিয়া এতিয়াও এটা বিগ ইছ্যু ফৰ দ্য BTR মানুহৰ কাৰণে। গতিকে এইকেইখন আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিম। আৰু লেটেষ্ট মই এইকাৰণে আৰু ক'ব খুজিছোঁ, ইয়াতে আমি যিমান পাৰে গভৰ্ণমেণ্টৰ যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডিকেটৰ দিছে, BTR ডিষ্ট্ৰিক্টত ইণ্ডিকেটৰ এটা আছে, যেনে প্ৰেগনেণ্ট ওমেনৰ চেকআপৰ ক্ষেত্ৰত আমাৰ বেষ্ট এটা ইণ্ডিকেটৰ আছে 4NC যিটো কাভাৰেজ। সেইটো কাৰণে আমি উই আৰ জাষ্ট ফাইটিং ফৰ ডেট, যিমান পাৰে আমি যুদ্ধ এখন দি আছোঁ। আৰু ডুৰিং দ্য প্ৰেগনেণ্ট ওমেন ডুৰিং দ্য প্ৰেগনেণ্ট পিৰিয়ড আমাৰ এনেমিয়া যি কাৰেকশ্যন, তাৰ কাৰণে 100% আমাৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে আমাৰ এটা কমিটমেণ্ট আছে। তাৰ কাৰণে আমি অলপতে CM ছাৰ আৰু EM ছাৰৰ নেতৃত্বত আমি ইয়াতে এখন মেটাৰ্নেল এণ্ড চাইল্ড হেল্থৰ ওপৰত এখন ছেমিনাৰ আমি ইয়াত যোৱা 11 নৱেম্বৰত আলোচনা হৈ গৈছে। মেকানিজম তাত আমি আলোচনা কৰিছোঁ যে হোল ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি ডেভেলপ কৰিব লাগিব, যাতে মেটাৰ্নেল এণ্ড চাইল্ড হেল্থ কেয়াৰৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ লেপছ নহয়। যিবিলাক আমাৰ চিভিল হস্পিটেল আছে, য'ত আমাৰ FRU আছে, CHC আছে, আপ টু ব্লক PHC লেভেললৈ 24/7 ছাৰ্ভিচ আমি দিয়াৰ কাৰণে আমি খুব জোৰদাৰ ট্ৰাই এটা কৰি থকা হৈছে।
আৰু আমি প্ৰত্যেক হেল্থ ইনষ্টিটিউশ্যন য'ত ডেলিভাৰী 24/7 ছাৰ্ভিচ থাকে তাত এটলিষ্ট 1 গাইনকলজিষ্ট এণ্ড 1 পেডিট্ৰিচিয়ান এনগেজ কৰাৰ কাৰণে আমি এটা অলৰেডি গভৰ্ণমেণ্টে প্ৰস্তুতি চলাইছে যাতে মেটাৰ্নেল এণ্ড চাইল্ড কেয়াৰটো খুব সুন্দৰ পায়। এইখিনি কথা আমি আপোনালোকক কৈছোঁ। আৰু এটা খুব অলপতে এখন মিডিয়াত এটা পাব্লিছ হৈছিলে, সেইটো ক্ষেত্ৰতো আমি হেল্থ ডিপাৰ্টমেণ্ট যথেষ্ট এৱেৰ। আমাৰ য'ত RNB চিভিল হস্পিটেলৰ কথা তাত আছিলে, আমাৰ জইণ্ট কমিটিয়ে ভিজিট কৰিছিলে। এইটো আচলতে খুব মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এইটো কাম অলপ লেপছ হৈ আছে। এইটো কাৰণে আমি খুব কম দিনৰ ভিতৰতে নতুন এটা অপাৰেশ্যন থিয়েটাৰ আমি প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে প্ৰস্তুতি অলৰেডি EM ছাৰে জোৰদাৰ চেষ্টা কৰিছে। কাৰণ তাত আচলতে ঘৰটো ডেমেজ ঘৰ হৈছিলে, কিন্তু গভৰ্ণমেণ্টৰ কাৰো আচলতে হেৰি নাছিলে যে এইটো আচলতে ভবা হৈছিলে যিহেতু কোকৰাঝাৰ মেডিকেল কলেজ এখন বনাই আছে আৰু যদি একো যদি নহয় গভৰ্ণমেণ্টৰ প্লেন মতে এইটো আচলতে 2023 চনৰ আমাৰ মাৰ্চ-এপ্ৰিল মানৰ পৰা তাত অলৰেডি স্থানান্তৰ হৈ যাব। গতিকে তাতে নতুন এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ এটা হৈ আছে, যিহেতু এই ষ্ট্ৰাকচাৰটোৰ কাৰণে অলপ প্ৰব্লেম এটা হৈছিলে। কিন্তু আমাক এতিয়া অনাৰেবল EM ছাৰে আমাক এতিয়া ইনষ্ট্ৰাকশ্যন দিছে যে নহয়, আমি কোকৰাঝাৰ চিভিল হস্পিটেলতে আমি এটা বেলেগ ঠাইত নতুনকৈ অতি এটা প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে আমি এটা ব্যৱস্থা কৰা হৈছে। তাত উইথিন 10-15 দিনৰ ভিতৰত নিশ্চয় নতুন অতি ৰাইজে পাব। আপোনালোকে আচলতে আমাৰ যিটো উল্টাপানী আৰু সৰলপাৰা হেল্থ এণ্ড ৱেলনেছ ক্লিনিক আছে, তাত আচলতে আমাৰ হেল্থ এণ্ড ৱেলনেছ ক্লিনিক ষ্ট্ৰাকচাৰ হিচাপে তাত এজন CHO আমি এনগেজ কৰিব লাগে। অলৰেডি তাত CHO আচলতে আমাৰ এনগেজ কৰা আছে আৰু তাত ANM এগৰাকী থাকে। গতিকে মেটাৰ্নেল চাইল্ড যিখিনি বেছিক যিটো কেয়াৰ, প্ৰেগনেণ্ট ওমেন যিখিনি হেল্থ চেকআপ, সেইখিনি অন্ততঃ সেই লেভেলতে কৰিব লাগে। ইৰেগুলাৰ এটেণ্ডেঞ্চটো মোক আচলতে অফিচিয়েলি আমি গম পোৱা নাই। নিশ্চয় আমি যদি ইৰেগুলাৰ এটেণ্ডেঞ্চ আছে আমাৰ কৰ্মচাৰী CHO বা ANM এই দুটা ষ্ট্ৰাকচাৰে থাকে আৰু আশা প্ৰতিটো হেল্থ এণ্ড ৱেলনেছ ক্লিনিকত 4-5জনকৈ আশা আমাৰ থাকে। যদি তেওঁলোকে ভালকৈ কাম কৰা নাই, এই কমপ্লেইনটো ৰাজহুৱাকৈ আমালৈ দিলে নিশ্চয় আমি তাৰ ব্যৱস্থা ল'ম। মই ছুপাৰিনটেণ্ডেণ্টৰ কথা পাতিছোঁ, তেনেকৈ যদি আমাৰ উপযুক্ত প্ৰমাণ পায় সেই কৰ্মচাৰীৰ এগেইনষ্টে আমি ব্যৱস্থা লোৱাৰ কাৰণে সদায় আমি প্ৰস্তুত আছোঁ। কিন্তু উপযুক্ত আমাক প্ৰমাণ নিদিয়াৰ কাৰণে আচলতে এই ইছ্যুটো ৰৈ আছে। আৰু বহুতেই কৈছে, কিন্তু মই আজি নিজেই ভিজিট কৰিছোঁ, যোৱাকালি মই ভিজিট কৰিছোঁ। তেনেকৈ যদি কিবা ইছ্যু থাকে, তাৰমানে হৈছে কি এইটো ইন জেনেৰেল ইছ্যু কৰিলে কাৰোৰ পৰা একশ্যন লোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হৈ যায়, কিন্তু এইটো স্পেচিফিক যদি ইছ্যু থাকে ডেফিনেটলি আমি এইটোৰ ওপৰত ব্যৱস্থা ল'ম। গভৰ্ণমেণ্টৰ দুটা কথা আছে। ডক্টৰ যিসকল কিছুমান ডক্টৰ আছে নন প্ৰেক্টিচিং এলাউন্স তেওঁলোকে নলয়। নন প্ৰেক্টিচিং এলাউন্স যিসকলে নলয় তেওঁলোকে যদি চৰকাৰী টাইম যিখিনি তেওঁ অফিচিয়েল ডিউটিৰ বাদ দি বাকী টাইম তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰে। আৰু যিসকলে নন প্ৰেক্টিচিং এলাউন্স তেওঁলোকে লয়, কাৰণ গভৰ্ণমেণ্টে তাৰ প্ৰভিজন এটা কৰি দিছে যে যিসকলে সেই পইচাটো লয় গভৰ্ণমেণ্টৰ পৰা, তেতিয়া তেওঁ কিন্তু প্ৰেক্টিছ কৰিব নোৱাৰে। আৰু তেনেকৈ যদি আমাৰ প্ৰমাণ পায় তাৰ এগেইনষ্টে নিশ্চয় আমি কঠোৰ ব্যৱস্থা ল'ম। মেন পাৱাৰ এটা ইছ্যু আছে। আচলতে মেন পাৱাৰ কম হোৱাৰ কাৰণে আচলতে সেই অনুষ্ঠানবিলাক অলপ প্ৰব্লেম এটা হৈছে। মেন পাৱাৰ ক্ষেত্ৰত বিশেষ কৰি ডক্টৰ যিখিনি লাগে সেইখিনি আচলতে অসম গভৰ্ণমেণ্টে আচলতে ৰেছপনচিবল। গতিকে নিশ্চয় মই চৰকাৰক আমি জনাইছোঁ কিমান মেন পাৱাৰ কোকৰাঝাৰ খালী আছে, সেইখিনি কথা আমি গভৰ্ণমেণ্টক জনাইছোঁ। যেনেকৈ মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মই এটা কৈছোঁ, আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ আপুনি চাওক, মই এটা হেৰি দিছোঁ। আমাৰ টোটেল SDMO ৰেংকৰ অফিচাৰে আমাৰ ইয়াত 4টা খালী আছে। আৰু সেইবিলাকত ডেপুটি ছুপাৰিনটেণ্ডেণ্ট এটা পোষ্ট আছে। আৰু আমাৰ ডিষ্ট্ৰিক্ট আচলতে ডিষ্ট্ৰিক্টৰ কিছু পোষ্ট আমাৰ খালী আছে। এই খালী পোষ্টবিলাক মেকআপ কৰাৰ কাৰণে, ফিল আপ কৰাৰ কাৰণে আমি গভৰ্ণমেণ্টক জনাইছোঁ। আৰু সেইটো ক্ষেত্ৰত আমি নিশ্চয় যিহেতু হৈছে ব্যৱস্থাটো যিহেতু লিখিছোঁ, নিশ্চয় এটা ব্যৱস্থা হ'ব। যেনেকৈ মই আৰু এটা ক'ব খুজিছোঁ, আমি ছিনিয়ৰ মেডিকেল অফিচাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কথাই মই উদাহৰণ দিছোঁ। আপুনি 47 চেংচন পোষ্টৰ এগেইনষ্টে 35 খালী আছে। এইটো বিগ এমাউণ্ট, বহুত হয়। 47জনৰ ভিতৰত 35টা পোষ্টেই খালী আছে। গতিকে এইবিলাক ফিল আপ কৰিব লাগিব। এইটো আমি গভৰ্ণমেণ্টক জনাইছোঁ। এইটো 12জনে কাম কৰি আছে, ঠিকেই আছে। তেনেকৈ
MNSO1 যিটো প্ৰথম চাকৰি জইন কৰি নতুন ডক্টৰ MNSO1 চেংচন পোষ্ট আছে 54 কিন্তু খালী আছে 33 তাৰমানে আমি বহুত আধাতকৈ খুব কম সংখ্যক ডক্টৰ ইয়াত পোষ্টবিলাকত মানুহ আছে গতিকে ডক্টৰখিনি আমি মেকআপৰ কাৰণে আমি চৰকাৰৰ লগত সংযোগ ৰাখি আছোঁ নিশ্চয় চৰকাৰে এইখিনি ফিল আপ কৰিলে নিশ্চয় মানুহে নৰ্মেল যিখিনি বেছিক ৰিকুৱাৰমেণ্ট যিখিনি ফেচিলিটি সেইখিনি পাব কি নহয় অনুষ্ঠানটো যদি হয় যদি অনুষ্ঠানটো হয় তাত যিহেতু পোষ্ট চেংচন হ'ব পোষ্ট চেংচন যদি হয় নিশ্চয় আজি খালী হ'লেও হয়তো আৰু ভৱিষ্যতে হয়তো পোষ্টিংটো হ'ব মানুহজন থাকিব আচলতে ইয়াত নিৰ্ভৰ কৰি আছে কিছুমান ঠাইত আছে যে ডক্টৰজনে ভাবিছে মই নাযাওঁ তাত নকৰোঁ এইটো কাৰণে ইছ্যু আছে কিন্তু গভৰ্ণমেণ্টে এইটো নহয় যে তাত আমি তেনেকুৱা ঠাইত চাকৰিটো নিদিওঁ সেনেকৈ কোনো কথা নাই মাত্ৰ কি যিসকলে কৰিব খোজে সেই মানুহকেইজন ঠিক থাকিব লাগিব আৰু তেনেকৈ গভৰ্ণমেণ্টে নিশ্চয় তাৰ কাৰণে এটা ষ্টেপ ল'ব কিন্তু এইটোও আমি ক'ব পাৰোঁ যে তাৰে পেৰিফেৰিত যিসকল ডক্টৰ যদি কেতিয়াবা এনগেজমেণ্ট দিয়ে এপইণ্টমেণ্ট দিয়ে সেই মানুহজনক আমি ডেপুট কৰি চিভিল হস্পিটেল নানো কাৰণ সেইবিলাক হৈছে ভালনাৰেবল পইণ্ট য'ত আমাৰ ডক্টৰ থাকিব লাগে কিন্তু যেহেতু ডক্টৰ এনগেজমেণ্টেই হোৱা নাই কোকৰাঝাৰতো আচলতে ডক্টৰ যদি দিয়ে আমি এটা এইটো চেষ্টা আমি এইটো প্লেন এটা কৰিছোঁ আৰু যদি তাত যদি নাথাকাটো কোনো কাৰণ নহয় কাৰণ আমাৰ NM গৰাকী এতিয়া কাম কৰি আছে CHOজন কাম কৰি আছে এতিয়া যেনেকৈ আপুনি উল্টা পানী আৰু সৰলপাৰাৰ কথা কৈছে কিন্তু তাত আমাৰ CHO আছে কোকৰাঝাৰ চিভিল হস্পিটেলত যদি আপোনালোকৰ প্ৰব্লেম আছে আমাৰ যিহেতু ছুপাৰিনটেণ্ডেণ্ট আছে ছুপাৰিনটেণ্ডেণ্টে আমাক যদি ইছ্যুবিলাক কৈ দিয়ে আমি নিশ্চয় মই নতুনকৈ জইন কৰাৰ কাৰণে হেৰি হৈছে আৰু মই নিজেই তাত ইনভলভমেণ্ট এটা হৈ আছোঁ এতিয়া আৰু জইন কৰাৰ পৰা মই কোকৰাঝাৰ চিভিল হস্পিটেলৰ লগত মই অকণমান ভিতৰত সোমাই গৈ আছোঁ নিশ্চয় আমি ডেফিনেটলি ৰাইজে অহা দিনত ভাল ছাৰ্ভিচ পাব কাৰণ এখন পাব্লিক হস্পিটেল এইখন আমি কোনো প্ৰাইভেট নাৰ্ছিং হোম বনাবলৈ নিদিওঁ আপোনালোকে এইটো জানি ল'ব যে এখন পাব্লিক হস্পিটেল এইখন ৰাইজৰ কাৰণে সদায় যাতে খুব মুকলি ছাৰ্ভিচ এটা পায় এইটোৰ কাৰণে আমি সদায় লক্ষ্য ৰাখিছোঁ মই এইখিনি বস্তু আপোনালোকে কৈছে আমি ইনভেষ্টিগেশ্যন কৰিম আমাৰ মতে কোনো ধৰণৰ তেনেকৈ বিকল হ'ব লগা নহয় তেওঁলোকে যেতিয়াই মেচিন ইণ্ডেণ্ট কৰিছে তেতিয়াই এইটো দিয়া হৈছে আৰু এটা আপোনালোকক মই জোৰে ক'ব খোজোঁ BTC বা BTR ডিষ্ট্ৰিক্ট কেইখন কোনো লজিষ্টিক ক্ষেত্ৰত কোনো অসুবিধা পোৱা নাই আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন বেলেগ ডিষ্ট্ৰিক্টৰ আল্ট্ৰাছ'ন'গ্ৰাফি এটা মেচিন পাবলৈ বহুত দিগদাৰ কিন্তু ইয়াতে BTC গভৰ্ণমেণ্টৰ পৰা যথেষ্ট লজিষ্টিক তেওঁলোকে ছাপ্লাই কৰিছে বিচনা দিয়া হৈছে তেওঁলোক আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন লাগে সেয়াও দিয়া হৈছে আৰু তেওঁলোকে য'ত যেনেধৰণৰ ৰিকুৱাৰমেণ্ট দিছে সেইমতে কিন্তু BTC গভৰ্ণমেণ্টে কিন্তু তাত দিছে মই ইয়াতে যিখিনি হিষ্ট্ৰী চাইছোঁ সেই হিষ্ট্ৰী মতে দেখা যায় যে যথেষ্ট আমাৰ ৱেল ইকুইপ ক'ব লাগিব হয়তো মেন পাৱাৰ অলপ প্ৰব্লেম আছে মেন পাৱাৰ ইছ্যুটো আমি ছল্ভ কৰিম বাহিৰত এক্সট্ৰাকৈ দিয়া বুলি এইটো নহয় আচলতে বাহিৰত যিখিনি আছে আমাৰ তেনেকৈ সেই ক্লিনলাইনেছখিনি কৰিছে কিন্তু বিল্ডিং যিটো অতি বিল্ডিং আচলতে পুৰণা বিল্ডিং PWD ডিপাৰ্টমেণ্টে অলৰেডি এই বিল্ডিংটো অলৰেডি কণ্ডেম বুলি তেওঁলোকে দিছে আমি সেইকাৰণে এতিয়া নতুন অতিৰ কাৰণে আমি এই নতুন বিল্ডিঙত আমি তালৈ শ্বিফ্ট কৰিম আৰু নতুন ভাল ঘৰতে আমি অতিটো ডেভেলপ কৰিম আৰু ভিতৰত যিখিনি আপোনালোকে দেখিছে মই নিজে ভিজিট কৰিছোঁ আচলতে এইটো বহুত আগতেই শ্বিফ্ট কৰিব লগা আছিলে এইটো কৰা নাই কিন্তু যিহেতু কৰা নাই এতিয়া আমি কিন্তু তাৰ কাৰ্যব্যৱস্থা লৈছোঁ চাইছোঁ যিহেতু এইটো বিল্ডিংটো আছে পুৰণা ডেমেজ বিল্ডিং হৈ আছে গতিকে আমি ইমিডিয়েটলি খুব কম দিনতে অতিটো আমি শ্বিফ্ট কৰিম এই কথাটো আপোনালোকৰ লগত মই ঠিক একমত নহয় আমি বাহিৰৰ ৰং দিছে নে ভিতৰত ৰং দিয়া নাই সেই কথাটো মই একমত ক'ব নোৱাৰোঁ কিন্তু যিখিনি মই আজি নিজেই ইনস্পেকশ্যনত গৈছোঁ মই নিজে চাইছোঁ সেইটো ভিতৰত সেইটো ৰং দিলেও সেইটো ৰং নাথাকে কাৰণ লিকেজ আছে বিল্ডিংটো টোটেল যিহেতু বিল্ডিংটো লিকেজ আছে তাত আকৌ ৰং দিয়াৰ প্ৰশ্ন নুঠে সেইকাৰণে আমি তাত ডেভেলপ কৰা আমি ভবা নাই এতিয়া নতুন বিল্ডিং যিটো আপুনি ক'ভিডৰ টাইমত বনাইছিলে হেনো এইটো হিষ্ট্ৰীটোৱে মইতো দেখা নাই কিন্তু তথাপিতো কি সেই বিল্ডিংটোতো মই গৈছোঁ আজি সেইটো খুব সুন্দৰ বিল্ডিং সেই সুন্দৰ বিল্ডিংটোতে আমি ভাবিছোঁ অতিটো আমি শ্বিফ্ট কৰিম গতিকে সমস্যা হৈছে কিন্তু সমস্যাটো আমি ছল্ভ কৰিম যদি তেওঁলোকে লেপাৰস্কোপিক যদি মেচিন যিটো মেচিন সেইটো যদি তেওঁলোকে নিজে আনিব লগা এইটো এটা ভেৰি চেম্পল ইন দ্য পাব্লিক ছেক্টৰত কিন্তু মই সেই কথাটো কোন ডক্টৰে কৈছে মই নাজানো কিন্তু আমাৰ মতে এইটো হ'বই নোৱাৰে এইটো
কাৰণ সেইটো মই এগ্ৰী নহয়, কাৰণ এনেকুৱা দামী মেচিন এটা কোনো ব্যক্তিগত কোনো ডক্টৰে নানে। তেনেকুৱা যদি কৈছে মই সেই কথাত ইনভেষ্টিগেশ্যন নিশ্চয় কৰিম। আৰু এটা কথা আছে কি, কাৰণ ৰিগাৰ্ডিং চিজন ছেকশ্যন কৰাৰ সময়ৰ কথা কৈছে নেকি তেওঁলোকে? হয়, আমাৰ মতে এইটো কেতিয়াও প্ৰশ্ন উঠিব নোৱাৰে। আচলতে মই ভাবোঁ যে তেনেকুৱা সময়ত নিশ্চয় মই নিজে প্ৰেজেণ্ট থাকিলে আমি বুজাব পাৰিম। কাৰণ এটা কথা আপোনালোকে জানে, গভৰ্ণমেণ্ট খুব ষ্ট্ৰিক্ট ৰিগাৰ্ডিং দ্য আপোনাৰ মেটাৰনেল চাইল্ড হেল্থৰ কাৰণে কোনো মানুহ আউট অফ পকেট এক্সপেণ্ডিচাৰ কোনো মানুহ টকা খৰচ কৰিব নালাগে। আৰু যদি তাতে যদি পইচা লয় সেই কথাটোতো মই অলৰেডি মই থ্ৰেটেনিং দিছোঁ। ডেফিনেটলি ডিপাৰ্টমেণ্টেলি উইল টেক দ্য ডিচিশ্যন। কোনোবা ডাক্তৰে নিজে কিনি আনি নিজে বস্তু আনা বুলি ৰোগীৰ পৰা পইচা ল'ব, দিছ নট বি টলাৰেটেড। আৰু যদি তেওঁলোকে যদি এইটো ভাবি আছে RNB চিভিল হস্পিটেল ইজ এ প্ৰাইভেট হস্পিটেল বুলি যদি কোনোবা ডক্টৰে ভাবি লৈছে, ইল নট বি এলাউড। আৰু মই আপোনালোকক আজিয়ে ক'লোঁ, ডেফিনেটলি একশ্যন উইল বি টেকেন। তেওঁ যদি ইয়াৰ পৰা মই যদি দূৰত গভৰ্ণমেণ্ট আমি পঠাই দিওঁ, কাছাৰত যদি তেওঁ চাকৰি কৰিব দিওঁ, দিছ ইজ গুড এনাফ। যদি তেনেকৈ উপযুক্ত প্ৰমাণ আছে, কাৰণ ৰাইজৰ ক্ষতি কৰিব পৰা কাম RNB চিভিল হস্পিটেলত কৰিবলৈ আমি এলাউ নকৰোঁ। আমি এইটো ভেৰি ষ্ট্ৰিক্ট। গতিকে মই আশা কৰোঁ যে তেনেকৈ যদি ইছ্যু আছে যিখিনি এতিয়া বিল্ডিং ডেমেজ হৈছে, সেইটো ক্ষেত্ৰত মই আপোনালোকক এতিয়াই ক'লোঁ, অতিটো আমি ইমিডিয়েটলি আমি ৰিচিভ কৰি দিম, ডেট শ্বুড বি গুড এনাফ। আৰু যদি আপোনালোকে যিখিনি এনমেলি আছে, যদি পাব্লিক গ্ৰিভেঞ্চ আছে যে কোনোবা পইচা খুজিছে কিবা খুজিছে, এই ইছ্যুবিলাক আপোনালোকে আমাক সহায় কৰক। আমাৰ ষ্টাফটোত নক'ব, পইচা যিয়ে লৈছে তেওঁতো নক'ব, কিন্তু আপোনালোকে এইটো স্পেচিফিক কৰক। ইট শ্বুড বি স্পেচিফিক, আৰু স্পেচিফিকেলি আমি পাৰ্চন ৱাইজ আমি একশ্যন ল'বলৈ আমি বদ্ধপৰিকৰ। আদাৰৱাইজ মই ভাবোঁ যে পাব্লিক ছাৰ্ভিচ আমি ইয়াত স্পটলি কৰিব নোৱাৰিম। এটা যদি মই একশ্যন ল'ব পাৰোঁ ভাল কৰি, নিশ্চয় মই আশা কৰোঁ যে নিশ্চয় চিভিল হস্পিটেল ভাল হৈ যাব। আৰু অলৰেডি আমাৰ BTC গভৰ্ণমেণ্ট খুব ষ্ট্ৰিক্টলি এইটো আমাক ডিৰেকশ্যন দিছে যে আমি কোনো ধৰণেই যাতে পইচা ল'ব নোৱাৰে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ नङा, आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।